মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমি আজিৰ এই দিনটোত 18-12-2025 তাৰিখ গিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিচামুক্ত সজাগতা সভা এখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু তোমালোকক সেইকাৰণে ইয়াত সমবেত কৰোৱা হৈছে। আমি দেখা পাইছোঁ যে সাম্প্ৰতিক সময়ত নানান লোমহৰ্ষক ঘটনা, অসামাজিক কাৰ্যকলাপ, অনৈতিক যুৱ উচ্ছৃংখলতা আদিৰ ঘটনাই আমাৰ সমাজ ব্যৱস্থা অন্ধকাৰাচ্ছন্ন কৰি তুলিছে। আমি যিবিলাক অপসংস্কৃতি, এই অপসংস্কৃতিবিলাকো আমাৰ সমাজখন গ্ৰাস কৰি আনিছে। তদুপৰি চুৰি ডকাইতি, হত্যা লুণ্ঠন, বলৎকাৰ, অপহৰণ, প্ৰবঞ্চনা, দুৰ্ঘটনা আদি বিভিন্ন ধৰণৰ ঘটনা আমি সদায় দেখি থাকোঁ। এই ঘটনাবিলাকৰ মূল কাৰণ কিন্তু এটাই, এই মূল কাৰণটো হৈছে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাই আচলতে আমাৰ সমাজখনক এক বৰ ডাঙৰ সাংঘাতিক ধৰণৰ বিপদৰ দিশে আগবঢ়াই নিছে। সেয়েহে আমি সকলো ছাত্ৰ